हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি ওলাইছো মেডিকেল যাব আৰু মেডিকেলত কাৰ কি হৈছে কি কাৰণে যাব লৈছো সেইখিনি শেষলৈকে চাই থাকিলে গম পাব আহক তেনেহলে ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰো আৰু ফাইনালি বাইপাস পাই গলো আৰু এটো হৈছে লখিমপুৰৰ বাইপাস আৰু এইখিনি আৰ্মি কেম্পৰ ওচৰত ইমান ধুনীয়াকৈ ফুলি আছে এইটো কাৰণে অকমান ৰাখি দিলো এইটো আৰু হৈছে আৰ্মি কেম্প আৰু এইটো ৰাস্তাইদি গলে মানে মেন গেটখন পায় কিন্তু আমি শৰ্টকাট ফালে জানে পিছফালৰ পৰা যোৱা নাই আমি আগফালৰ পৰা আহিছো গেটখনৰ পৰা আহিছো আৰু ৰাস্তাটো ভালেই আৰু হিখন দেখিছে মেডিকেলখন দেখিছে নহয় মানে ভাল লাগে আৰু বহুত আৰু ফাইনালি পাই গলো গেটখনত আৰু গেটখন পাই আমি এন্ট্ৰি কৰিম এতিয়া ভিতৰত বাকি যিয়ে নহওক চাওক না মান ভাল লাগিছে কৈছো নহয় আপোনালোকক মানে মই ভাষাৰে বুজাই ক'ব নোৱাৰো বহুত ধুনীয়া লাগিছে আৰু টমটমখন চলাই যোৱাৰ কাৰণে অকমান হিলিছে জায়গাডোখৰ মানে ভিডিঅ'টো হিলিছে বহুতকে লাহেকে খোজ কাঢ়ি যোৱা হয় ইমান নিহিলিলে হয় সম্পূৰ্ণকে ভিডিঅ'টো বনাম বুলি ভাবিছো কি হয় নাজানো আৰু বনাব পাৰো নে নোৱাৰো ভিডিঅ'টো স্কিপ নকৰিব স্কিপ কৰিলেতো গম নাপাব ন সম্পূৰ্ণকে ভিডিঅ'টো দিব পাৰিছো নে নাই আৰু চাই মেলি কমেন্ট কৰিলে মনটো ভালো লাগে অলপ আৰু ইয়াত গছৰ পুলি ৰুই থৈ দিছে গছৰ পুলিখিনিটো ডাঙৰ হ'লে আৰু ধুনীয়া লাগিব দেখিবলৈ পৰিৱেশটো মানে কি কম আৰু বহুত ধুনীয়া লাগিব আগৰবাৰত আহোঁতে ইয়াতকৈ ভালকে ভিডিঅ'টো কৰিছিলোঁ কিন্তু মই ভিডিঅ'টো আপলোড নকৰিলোঁ এতিয়া আকৌ ইমান ভালকে ভিডিঅ'টো বনাব পৰা নাই তথাপিতো মই আপলোড কৰিবলৈ মন গ'ল কাৰণ কিছুমানে দেখা নাই সেইটো কাৰণে অলপ দেখাবলৈ চেষ্টাটো কৰিলোঁ আৰু আৰু যিমানে ভিতৰলৈ সোমাই আহিছোঁ সিমানে মানে ভয় ভাৱটো আহি আছে আৰু মই ভিডিঅ'টো দীঘলীয়া কৰিম বুলি ভাবিছিলোঁ আৰু দীঘলীয়া কৰিবলৈ নোৱাৰোঁ কাৰণ মোৰ নিজৰ দাঁতৰ ট্ৰিটমেণ্টৰ কাৰণে আহিছিলোঁ দেখাব পৰা হ'লে গোটেইখিনি দেখালোঁ হয় কিন্তু দেখুৱাব নোৱাৰিলোঁ আৰু আপোনালোকে একেবাৰে বেয়া নাপাব আৰু অন্য এটি ভিডিঅ'ৰ আশাৰে সকলোকে এৰিছোঁ আজিলৈ বাই বাই